আজু ককাৰ কথা, সঁচা কথা, সাধু সাধু যেন লাগিলেও বাস্তৱ চিৰন্তন সত্য। এবাৰ মহামাৰী আহিলে হেনো 2 বছৰ 3 বছৰলৈকে শেষ নহয়। মহামাৰীৰ বিধ্বংসী ৰূপ। বাহৰ ফুল খাব লগা হৈছিল হেনো দুৰ্ভিক্ষৰ বাবে। মেলেৰিয়া আহিছিল মহামাৰীৰ ৰূপত। এতিয়া চানি ধৰিছে কৰোণা, কেৱল কৰোণা। ৰূপ সলাই সলাই মৃত্যুৰ দৰে বাৰে বাৰে আহিছে কৰোণা ভাইৰাছ। প্ৰতিৰোধৰ বাবে চলি আছে অনেক প্ৰচেষ্টা। আমি সচেতন হ'ব লাগিব। চৰকাৰী নীতি নিৰ্দেশনা, স্বাস্থ্যকৰ্মীৰ নিৰ্দেশনা মানি চলিবই লাগিব। আপোনাৰ বাবে, আপোনাৰ ঘৰখনৰ বাবে, দেশৰ বাবে, দহৰ বাবে। আপোনাৰ মুখত মাৰি থকা মাস্কখন আঁতৰাই নেপেলাব। ছেনিটাইজ অবিৰতভাৱে চলাই থাকক। সামাজিক ব্যৱধান এতিয়াও বজাই ৰাখক। তলা বন্ধ আমি নিবিচাৰোঁ। স্কুল কলেজ বন্ধ হোৱাটো আমি নিবিচাৰোঁ। সময় যেতিয়া বাধ্য কৰিব, পৰিস্থিতি যেতিয়া ডিঙি চেপি ধৰিব, তেতিয়া উপায়বিহীন হৈ সকলোতে তলা ওলমি যায়। সুবিধাবাদীয়ে সুবিধা বিচাৰে তলা বন্ধৰ বাবে। তলা বন্ধ দিয়ে কিয়? সেই কথা কিন্তু তেওঁলোকে উপলব্ধি নকৰে। দেশৰ এই পৰিস্থিতিত সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগিব। সজাগ হ'ব লাগিব। নীতি নিয়মৰ অপব্যৱহাৰ কৰিব নালাগিব। তেতিয়া 80% ৰেহাই পোৱা যাব কৰোণাৰ পৰা। ভেকচিন এতিয়া অব্যাহত আছে। আপুনি আপোনাৰ পৰিয়ালৰ লগতে যিসকলে এতিয়াও ভেকচিন লোৱা নাই, তেখেতসকলক ক'ভিড চেণ্টাৰ নাইবা স্বাস্থ্যকেন্দ্ৰলৈ লৈ আহক। আপোনাৰ লগতে তেওঁলোকক বিপদমুক্ত কৰাওক। দেশ বিপদমুক্ত হওক। দেশত শান্তিৰ নিজৰা বওক। এতিয়া কিছুমানৰ মুখত এটা প্ৰশ্ন যে ভেকচিন লোৱাৰ পিছতো দেখোন কৰোণা হয়। তেতিয়াহ'লে ভেকচিন লৈ লাভ কি? আচলতে কথা সেইটো নহয়। ইয়াৰ প্ৰকৃত উত্তৰ বাচি খাবা, জাগি শুবা। আপোনাৰ সচেতনতাত দেশৰ মংগল হ'ব, জাতিৰ মংগল হ'ব। আকাশ মাৰ্গৰ পৰা পুষ্পবৃষ্টি বৰষিব।